নমস্কাৰ সকলোকে। আজি ৰবিবাৰ যিহেতু বলক বজাৰলৈ যাওঁ, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। এইটো চাওকচোন, এইটো মাছমেলন যেন লাগে, কিন্তু এইটো ৰঙালাও হয়। এইটো ইয়াত পোৱা যায়, মই অসমত পোৱা কিন্তু দেখা নাই এইটো। আৰু এইটো চাওকচোন, কেঁচা আম। আমাৰ অসমতো প্ৰায়বোৰ আম পকিলে, কিন্তু ইয়াত কেঁচা আমটো সদায় থাকে। আৰু এয়া মই পকা আমো ল'লোঁ। মই জিকা এনেকৈ চব্জি ল'লোঁ। আৰু এইটো বস্তু চাওকচোন, এইটো ৰঙা কল হয়। এইটো কিন্তু চাউথ ইণ্ডিয়াতহে পোৱা যায়। ইয়াত বস্তুবোৰ কি হয়, কেজি চিষ্টেমত নল'লেও কথা নাই, আপোনালোকক যিমানখিনি লাগে সিমানখিনি ল'লে হ'ল। মই লগতে গাখীৰ, পনীৰ একেলগত লৈ লৈছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ বাবে আহিছোঁ, থেংক ইউ।